নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা আছে? ময়ো বহুত ভালে আছোঁ। আৰু ভাবিছে চাগে সাজি কাচি মই কিয় ব্লগ বনাইছোঁ। মই আজি যাম নগাঁৱলৈ মহামৃত্যুঞ্জয় মন্দিৰলৈ বুলি। হৰ হৰ মহাদেৱ ফ্ৰেণ্ডছ। আৰু আপোনালোকে চাই থাকক পুৰা ব্লগ। আৰু এয়া দেখিছেনে বন্ধু বান্ধৱীসকল, মোৰ ভণ্টি হয় দেই। ভণ্টি মোক গাড়ীত উঠাবলৈ আহিছে। খুৰীহঁতৰ লগত যাম, গাড়ী ৰখি আছে। আৰু ভণ্টিয়ে মোক গাড়ীত উঠাবলৈ বুলি পূৰা এক্সাইটেড। মই যাম মন্দিৰলৈ, সি বহুত এক্সাইটেড হৈ আছে। তাক নিনিলোঁ, প্ৰব্লেম হৈ আছিলে কাৰণে তাক লৈ যাব নোৱাৰিলোঁ। তাৰ যাবলৈ বহুত আশা আছিল। মোক গাড়ীত উঠাবলৈ আহিছে আৰু মোক কৈ আছে ইফালে আহা, ভিডিঅ' বনাওঁ। আৰু বন্ধু বান্ধৱীসকল দেখিছেনে, আমি ঘৰৰ পৰা ওলালোঁ। আমাৰ ঘৰৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰলৈ 2 ঘণ্টা লাগে। আৰু আজি পৰিৱেশটো ইমানেই ধুনীয়া, বৰষুণৰ বতৰ হৈ আছে। মোৰ চুলি অৱস্থা দেখিছেনে ফ্ৰেণ্ডছ, ইমানেই বেয়া হৈ গৈছে। মই চুলি মেলি গৈছোঁ তাতে। মই আগতে এবাৰ আহিছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ, আৰু এইটো মোৰ 2nd টাইম আহিছোঁ। ইমানেই ধুনীয়া লাগিছে গাইজ, দূৰৰ পৰা দেখিছেনে ইমানেই ধুনীয়া, মন্দিৰটো ইমানেই ওখ। ফাইনেলি আহি পালোঁ ফ্ৰেণ্ড মহামৃত্যুঞ্জয় মন্দিৰলৈ। বাবুক লৈ আছিলোঁ, মই ভাইটিক দি দিলোঁ। থালি ল'ব লাগে যে, সেইটো কাৰণে বাবুক দি দিলোঁ, ওচৰৰ ভাইটি এজনক। আকৌ আমি মন্দিৰলৈ বুলি গৈ আছোঁ। ইমানেই ধুনীয়া লাগিছে মন্দিৰটো, কি ক'ম আৰু। আপোনালোকে আহিলে এইটো ফিলটো ল'ব পাৰিব। ইমানেই ধুনীয়া লাগিছে মন্দিৰটো দেখি। আৰু ওচৰৰ খুৰীহঁত আহিছে আমাৰ লগত। আৰু ব্লগটো কেনেকুৱা লাগিছে চাই কমেণ্ট কৰিব। আমি এতিয়া ইয়াত দোকানতে থালি ল'লোঁ গাইজ। শিৱলিংকেইটা দেখক। আৰু ওচৰৰে ভণ্টি আৰু ভাইটি হয়। ইমান ধুনীয়া লাগিছে। পিছফালে দেখিছেনে বন্ধুসকল, মহামৃত্যুঞ্জয় মন্দিৰ, শিৱলিংটো ইমানেই ওখ। বন্ধু বান্ধৱীসকল দেখিছেনে, মোৰ হাতত থালি তৈয়াৰ কৰি ল'লোঁ। আৰু এতিয়া যাম মহামৃত্যুঞ্জয়লৈ বুলি সেৱা কৰিবলৈ। 12টা বজাত অফ হৈ যায়, জল্দি গৈ আছোঁ। মন্দিৰ খোলা থাকিবনে নাথাকে, 12টা বাজিবলৈ আকৌ 10 মিনিটহে আছে। আমি জল্দি গৈ আছোঁ। আমাৰ ওলাওঁতেই দেৰি হৈছে ঘৰৰ পৰা, আমি 10টাত আহিছোঁ। আৰু ওচৰতে দোকানবোৰ ইমান ধুনীয়াকৈ আছে। আপোনালোকে ঘৰৰ পৰাও সা সামগ্ৰী লৈ আহিব পাৰে পূজা কৰিবলৈ, আৰু ইয়াতো ল'ব পাৰে সা সামগ্ৰী। আমি যিহেতু ঘৰৰ পৰাই লৈ আহিছিলোঁ ফল, বুট, মগু, আৰু ইয়াত আমি অকল থালিখন লৈছোঁ। আৰু যিহেতু ওপৰত চাকি জ্বলাবলৈ নিদিয়ে, তলত চাকি জ্বলোৱা ব্যৱস্থা কৰা আছে। দেখিছেনে বন্ধু বান্ধৱীসকল, আমি ইয়াত তলতে চাকি জ্বলাবলৈ আহিছোঁ, বা আৰু মই। আৰু বাহিৰত ইমানেই বতাহ মাৰিছে, ধূপ জ্বলাবই পৰা নাই, চাকিবোৰ নুমাই গৈছে। ট্ৰাই কৰি আছোঁ জ্বলাবৰ কাৰণে, কিন্তু জ্বলাবই পৰা নাই। মেচৰ কাটি নুমাই গৈছে। আৰু মই মেচটো বাক দি দিলোঁ, বাক জ্বলাবলৈ। মই ইমান ট্ৰাই কৰিলোঁ, জ্বলাবই নোৱাৰিলোঁ, তাক জ্বলাবলৈ দিছোঁ। গাইজ কিবাকৈ জ্বলালোঁ ধূপখিনি। আৰু এতিয়া মন্দিৰ দৰ্শনলৈ বুলি ওপৰলৈ গৈছোঁ জল্দিকৈ, কাৰণ 12টা বাজিবলৈ আৰু 5 মিনিট আছে। 5 মিনিটত গৈ নাপালে মন্দিৰ বন্ধ হৈ যাব। আমাৰ খুৰীক দেখিছেনে, তলত গৈছে পূজা কৰিবলৈ। প্ৰথম আহিছে যে, সেইটো কাৰণে তলত পূজা কৰে বুলি ভাবিছে। আৰু বন্ধুসকল দেখিছেনে, এনেকুৱাই জল্দি গৈছোঁ। 12টা বজাত মন্দিৰ ভাগৰ দুৱাৰ বন্ধ কৰা হ'ব, কিন্তু আমি আহালৈ 12টা বাজি গ'ল। মন্দিৰ ভাগৰ দুৱাৰ বন্ধ কৰা হ'ব বুলি তাত থকা চিকিউৰিটি এজনে ক'লে। আমাক অলপ সময় ইয়াতে ৰখিবলৈ কৈছে। ছাৰে
1:30 বজাত খোলা হ'ব বুলি ক'লে মন্দিৰভাগ আমি ইয়াতে অলপ সময় ৰখিব লাগিব যিহেতু আহিছোঁ যেতিয়া মন্দিৰভাগ দৰ্শন কৰি নগ'লে মনটোৱে বেয়া লাগিব হয়নে নহয় গাইজ আৰু যিহেতু মন্দিৰভাগত আহিছোঁ যেতিয়া মন্দিৰটো কিমান ৰাউণ্ড মাৰিলে মনৰ ইচ্ছা পূৰণ হয় বুলি কয় আমি ইয়াতে 7 ৰাউণ্ড মাৰিছোঁ 7 ৰাউণ্ড মাৰাৰ পিছত কয় আৰু শুনিছোঁ নিজৰ মনৰ ইচ্ছা পূৰণ হয় ভণ্টি আৰু মই দেখিছেনে বন্ধুসকল আমি 7 ৰাউণ্ড মাৰিছোঁ তাই আৰু মই কথা পাতি দুইজনীয়ে গৈ আছোঁ 7 ৰাউণ্ড মাৰাৰ পিছত এনেকেই মানে টাইমটো পাছ কৰি আছোঁ 1:30 বজালে 7 ৰাউণ্ড মাৰাৰ পিছত দেখিছে মোৰ অৱস্থা বহুত ভাগৰ লাগিছে টাইলছবিলাকতো বহুত গৰম হৈ আছিল মন্দিৰভাগ নোখোলালে ইয়াতে ৰখি অপেক্ষা কৰি আছোঁ আৰু 7 ৰাউণ্ড মাৰি আহি ইয়াত বহিছোঁ অলপ ভাগৰ লাগিছে গাইজ সেইকাৰণে খুৰীহঁতৰ লগত বহি আছোঁ আৰু যিহেতু 1:30 বাজি গ'ল 1:30 বজাত মন্দিৰভাগ খোলা হ'ব বুলি কৈছিল তাত থকা চিকিউৰিটি দাদাজনে আমি ইয়াতে লাইন ধৰিছোঁ মই কিন্তু লাইনত খাৰা হোৱা নাই বায়ে ৰখি আছে বা ওচৰতে মই ৰখি আছোঁ লাইনত মই থিয় হোৱা নাই বাৰ লগত যাম বুলি ইয়াতে ৰখি আছোঁ আৰু মোৰ ভণ্টিয়ে ভিডিঅ' কৰি আছে দেখিছেনে মোক দেখিছে মই পূৰা মহাকালক সেৱা কৰি আছোঁ আৰু ইয়াতে লাইন পাতা চিষ্টেম কৰিছে যিহেতু ভালেই হৈছে নহ'লেতো ঠেলা হেঁচা হয় লাইন পাতা চিষ্টেমটো ভালেই লাগিছে বাৰু আগত যেতিয়া আহিছিলোঁ মই ফাৰ্ষ্ট টাইম ইয়াতে লাইন পাতা ব্যৱস্থা হোৱা নাছিল চবেই সোমাই গৈছিল আৰু এনেকৈ ঠেলা হেঁচা কৰি এতিয়া লাইন পাতাৰ ব্যৱস্থা কৰিছে ভালেই হৈছে যিহেতু ঠেলা হেঁচাও কম হয় যিহেতু মন্দিৰভাগৰ ভিতৰত কেমেৰা এলাও নাই মোৰ ভণ্টিয়ে ভিডিঅ' অলপ কৰি ৰাখিছে মনে মনেকৈ আপোনালোকে চাব আৰু মন্দিৰ দৰ্শন কৰাৰ পিছত বহুত মনটো পৰিষ্কাৰ হৈ যায় ফ্ৰেণ্ড বহুতেই ভাল লাগে আমি সকলোৱে পূজা কৰি মন্দিৰৰ পৰা ওলাইছোঁ জাষ্ট আৰু দেখিছেনে গাইজ মোৰ মুখৰ অৱস্থা এনেকুৱাই গৰম লাগিছে কি ক'ম আৰু বহুত ৰ'দ দিছে যিহেতু টাইলছবোৰ বহুত গৰম হৈ গৈছে পূৰা ৰাউণ্ডটো টাইলছ আছে না গাইজ পূৰাই গৰম হৈ গৈছে দেখিছেনে পূৰা ঘামি অৱস্থা নাইকিয়া হৈ গৈছে মোৰ তলিয়ে গৈ আছোঁ আৰু আমাৰ পূজা কৰা ভালে ভালে হৈ গ'ল আৰু এইফালে খুৰীহঁতে ফটো উঠি আছে ইমানেই ধুনীয়া লাগিছে মন্দিৰটো গাইজ এতিয়া আমি ঘৰলৈ বুলি যাব ওলাইছোঁ ফ্ৰেণ্ড বন্ধু বান্ধৱীসকল মোৰ ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব
মোৰ ব্লগটো চাই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইছ